এয়া ফ্ৰেণ্ড পৰিস্থিতি কেনেকৈ গৰা খহি লৈ গৈছে গৰা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জানেই মানে অসমৰ বাবে এটা বানপানী কিমান ডাঙৰ সমস্যা, আৰু এই সমস্যাই দেখা দিছে আমাৰ নাহবাৰী গাঁৱত। আৰু অকল নাহবাৰী গাঁৱত বুলিয়ে নহয়, আমাৰ নাহবাৰীৰ ওচৰত থকা যিকেইখন গাঁও মাটিয়ান, বেচিমাৰি, নেকপাৰা আৰু কপিলীসত্ৰ ধৰি সকলো গাঁৱতে এই বানপানীয়ে বহুত ডাঙৰ সমস্যা দেখা দিছে। আৰু মানে মই আপোনালোকক দেখাম কেনেকুৱা পৰিস্থিতিত মানুহবোৰ ভুগি আছে, আৰু সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো ডাঙৰ মানুহবিলাকে পায়, বা আমাৰ মানে ভিডিঅ'টো পাই কিনে চাই উঠি আমাৰ এই মানে বিপদত পৰি থকা গাঁওসমূহৰ বাবে কিছু সহযোগিতা আগবঢ়ায়। সেইবাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ লগত এই ভিডিঅ'টো। আৰু ফ্ৰেণ্ড, আপোনালোকে চাওক এয়া ৰাস্তাৰ অৱস্থা। এইটো মানে এই কুলচি গেটটো হলৌচুকা একদম মঙললৈ যোৱা ৰাস্তা, এইটো অৱস্থা এয়া পানী ৰাস্তাত পূৰা। আৰু ফাইনেলি এয়া পৰিৱেশ পূৰা মাছ মাৰি আছে, আৰু এইবিলাক বহুত আৰু কি ক'ম। চাওক এয়া ফ্ৰেণ্ড, চাওকচোন মানুহবিলাক কেনেকুৱা মানে বাইক লৈ চাইকেল লৈ মাছ মাৰিব আহিছে। আৰু কিছুমানৰ কাৰণে এইটো মাছ ধৰি পেলাই মানে কি আৰু ঘৰত যে ভালকৈ খাব পাইছে, কিন্তু যিবিলাক নদীৰ ওচৰত ঘৰ আছে সেইবিলাক বহুত দুখত ভুগিছে। আৰু কি ক'ম, মানে কেনেকৈ গৰা খহি লৈ গৈছে, গৰা পূৰা খহনীয়া ভয় লাগে। কোনফালে যাওঁ কোনফালে নাযাওঁ এনেকুৱা লাগিছে। মাছ মাৰি আছে, আৰু এইখন দলঙৰ অৱস্থা এইবিলাক পূৰা মানুহৰ ঘৰত দেখিছে নাই পূৰা। আৰু আপোনালোকে চাওকচোন কেনেকুৱা পৰিস্থিতি হৈছে এইবিলাক। আৰু ফ্ৰেণ্ডছ, এইখন হ'ল মাটিয়ানৰ দলং, আৰু মাটিয়ানৰ দলঙৰ অৱস্থা আপোনালোকে দেখিছে পূৰা। মাটিয়ানৰ দলং, আৰু এইখন নতুনকৈ দলং এখন বনাই আছিল, সেইখন এনেকুৱা অৱস্থা। আৰু এইডাল গাছডাল ভাঙি বস্তি পূৰা চাওক। আৰু বহুত মানে কি আৰু ভয় লগা পৰিৱেশ, আৰু মাটিয়ান গাঁৱত বহুত ভয় লগা পৰিৱেশ। হেল্ল' ফ্ৰেণ্ডছ, আৰু মোৰ লগত এয়া টিকু আৰু এইভাগে জিন্তু, আমি গোটেইকেইটা আহিছোঁ মানে পানী চাম বুলি অহা নাই দেই, ভগৱানৰ পানী চাব আহিব নাপায়, কিন্তু আমি মানে এনে পৰিস্থিতিবিলাক দেখাম বুলিয়ে আহিলোঁ। আৰু এইভাগে পূৰা গৰা খহি গৈছে, সেইকাৰণে আমি এইভাগে নাযাবাই। আৰু এইফালে এয়া পূৰা এইবিলাক গাছ তাছ ভাঙি আছে, আপোনালোকক দেখাই আছোঁ গৰা খহি। এই ফ্ৰেণ্ডছ, আৰু মানে এয়া পূৰা গৰা খহি গৈছে দেখাই পাইছে আপোনালোকে। আৰু ইফালে মানে এইপিনে পাৰ হৈ যাব লাগে, মোৰ ভয়ে লাগি আছে, কি কৰোঁ ভাবি পোৱা নাই। পৰিস্থিতি বহুত বেয়া, পূৰা বহুত বেছিকৈ বাঢ়ি যায় আছে। আৰু মই পাৰ নহওঁ, মোৰ বহুত ভয় লাগে। কৃষ্ণ ভগৱান, মই ঘূৰিম, মই নাযাওঁ, মোৰ ভয় লাগে, মই নাযাওঁ। এয়া আৰু পূৰা। আৰু ফ্ৰেণ্ড, এইখন হ'ল মানে মই যিখন দলঙৰ ওপৰত উঠি আছোঁ, এইখন হ'ল নতুনকৈ বনোৱা মাটিয়ানৰ দলং। আৰু এইবিলাক তলৰ পানী, এইখন ঘৰ দেখিছেনে আপোনালোকে, এইখন ঘৰখন মানে উটুৱাই নিব বুলি বহুত ভয় লাগি আছে। একো নহয় বাৰু, ভগৱানে একো নকৰিলেই হ'ল। আৰু বাকী এয়া পৰিৱেশ, এয়া তাতে মানে দলঙৰ কাম কৰা মানুহবিলাক সেইটো ঘৰ আছিল, এতিয়া সেয়া পানী উঠি গৈছে। আৰু আমি উঠি আছোঁ ইপিনি, এইপিনি উঠি আছোঁ আমি, আৰু যাম এতিয়া নামি পেলাই। তাৰমানে বহুত চালোঁ ওপৰৰ পৰা, আৰু নাচাওঁ, ভয়ো লাগে এইবিলাকৰ উৎপাতত চাবি উঠি আহিছিলোঁ। এতিয়া যাম, এতিয়া কপিলীসত্ৰ যাম, ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু ফ্ৰেণ্ড, যিহেতু মই আমাৰ মানে মাটিয়ানতে আমাৰ মামাহঁতৰ ঘৰ, আৰু সেইকাৰণে মামাহঁতৰ ঘৰত আহিলোঁ। কালি মানে মামাহঁতৰ এটা দেউল আছিল, কিন্তু দেউলটো নহ'ল, মানে বৰষুণৰ কাৰণে পানীৰ কাৰণে ক'ত দেউল হ'ব। আৰু সেইটো কাৰণে এতিয়া মামাহঁতৰ ঘৰত যাম, মানে ভাত খাব মাতিছে, ভাতকেইটা খাওঁ। কালিয়ে বোলে আনি থোৱা মাংস আছিল, কালি ৰান্ধিলে আজি ৰান্ধিছে, সেইটো কাৰণে মাতিছে। এতিয়া ভাতকেইটা খাম, খাই আৰু ঘৰত যাম, আৰু ঘৰত যাই সোমাম। আৰু আজি আৰু বেলেগ একো নাই, আপোনালোকক দেখালোঁ এইখিনিয়ে। মই পৰিৱেশ অকণমান দেখাম, মামাহঁতৰ ঘৰত কেনেকুৱা কি পৰিৱেশ হৈছে চাব, এইখিনিয়ে আৰু আজিলৈ। মামাহঁতৰ ঘৰত যাম, ভাতটো খাই লওঁ, তাৰপিছত এয়া ফ্ৰেণ্ডছ, মামাহঁতৰ ঘৰৰ পূৰা পৰিৱেশ। মামাহঁতৰ ঘৰত যোৱাৰ ৰাস্তাত পূৰা এইবিলাক পানী, গোটেই পানী। এয়া ফ্ৰেণ্ড পৰিস্থিতি, এয়া ফ্ৰেণ্ড চাৰিওফালে পানী আৰু পানী। আৰু ফ্ৰেণ্ডছ, এইটো হ'ল কপিলীসত্ৰ ৰাস্তা, কপিলীসত্ৰ মানে এইটো কপিলীসত্ৰ বেচিমাৰি নেকপাৰা যোৱা ৰাস্তা হ'ল এইটো। আৰু এইটো ভাগে এইটো হ'ল মাটিয়ান যোৱা ৰাস্তা। এই মই দুটা দেখালোঁ, আৰু আমাৰ কপিলীসত্ৰটো দেখাইছোৱে, কপিলীসত্ৰ গাঁওখনৰ। মানে এতিয়া আৰু আগফালে নেকপাৰা দিকে আৰু মই যাব মানে নোৱাৰিম, আৰু বহুত যাব লাগে, পানী বহুত আছে। সেইটো কাৰণে এইখিনি আৰু দেখিছেনে কিমান মানে বহুত দুখ লগা পৰিৱেশ, আৰু কি ক'ব। আৰু ফ্ৰেণ্ডছ, এইখন হৈ গ'ল আমাৰ মাটিয়ানৰ দলং বা মাটিয়ানৰ পৰিস্থিতি এনেকুৱা। আৰু মই যাব নোৱাৰিলোঁ, মানে কি কাৰণে যাব নোৱাৰা কথাটো হ'ল এইটো, এইখিনি মোৰ ভয় লাগে, সেইটো কাৰণে মই নেগ'লোঁ। মানুহৰ ঘৰখন দেখালোঁ আপোনালোকক। এতিয়া মই যাম কপিলীসত্ৰ, আপোনালোকক কপিলীসত্ৰৰ কিছু দৃশ্য চাই লওক। কপিলীসত্ৰ গৈ আছোঁ এতিয়া। আৰু ফ্ৰেণ্ডছ, ফাইনেলি আহি মই পালোঁ মানে কি আৰু আমাৰ ঘৰৰ ওচৰতে এখন নিজৰে গাঁও বুলি ক'ব পাৰি, নিজৰ গাঁওটো। ইফালে এয়া পৰিস্থিতি, ইভাগে ৰাস্তা, এয়া ঘৰ, এয়া গোটেই নদী পানী, গোটেই নদী পৰা, এইটো নদী মানে নদীৰ পৰা আহি পেলাই এইখিনি গোটেই পানী।
গোটেই পানী আৰু এয়া পূৰা নদীত মাছ ধৰি আছে এতিয়া আমাৰ গাঁৱৰে খুৰী আৰু সেইফালৰ দিকে পূৰা আছে মানুহ এয়া আপোনালোক চাওক পূৰা এইটো পূৰা নদীত পানী আৰু এইবিলাক ল'ৰা চৰা বহুত এই দেখিছেনে পূৰা চাটনীয়া জাল লৈ পূৰা মাছ মাৰি আছে আৰু পূৰা মাছ মানে মাছ ধৰিব আজি আৰু বহুত দিন এইবিলাক খাব লাগিবতো পূৰা মাছ ধৰি আছে এইবিলাক পূৰা চাওক আপোনালোক বৰ্তমান মই আছোঁ মানে কপিলীহঁতৰ চুইচ গেট বান্ধত আছোঁ আৰু বান্ধৰ পৰিৱেশ এয়া সেইটো বান আৰু এইকেইটা মোৰ ধৰ লগৰকেইটা এতিয়া গোটেইকেইটা আছোঁ আৰু এটা বহুত পানী আপোনালোকক দেখাই দিছোঁ চাওক এয়া কিছু পৰিৱেশ এয়া চুইচ গেটৰ পৰিৱেশ এয়া দেখিছে পূৰা পানী আৰু আগফালেও পানী আছে বাৰু মই দেখাই দি আছোঁ এয়া আৰু সেই নাজানো মানে আজি এইখিনি পানী আছে বা কাইলৈ পানী বেছি হ'ব পাৰে কিন্তু যাতে বেছি নহওক ভগৱানৰ ওচৰত সেইটোৱে কাকতি মিনতি কৰোঁ কাৰণ মানে যিহেতু এই পানীৰ কাৰণে মানে ইয়াতে বহুত মানে কি আৰু নষ্ট হৈছে মানে খেতি বাতি মাকৈ খেতি কিবা কিবি বহুত নষ্ট হৈছে আৰু মানে খাইকৈ বেছিকৈ নষ্ট হৈছে মাটিয়ান গাঁৱত বহুতখিনি মানে বহুতখিনি মানুহৰ নষ্ট হৈছে বহুত কষ্ট হৈছে সেইটো কাৰণে পানী বেছি নহ'লে হ'ল আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব তেতিয়াহ'লে মই আগলৈ ভিডিঅ' বনাব এনেকৈ প্ৰেৰণা পাম আৰু এয়াই আৰু ধন্যবাদ।